এইটো আমাৰ টোটেল 5 দিনীয়া প্ৰগ্ৰেম হয় এইটো আৰু 2 দিন গ'ল আজি 3 নম্বৰ দিন চলি আছে এয়া আৰু অহাকালি আৰু পৰহিলৈকে আছে এইবাৰ কাৰ্যসূচী আপুনি কি অন্তৰ্ভুক্ত কৰিছে কাৰ্যসূচী সাধাৰণ গ্ৰন্থমেলা উপলক্ষে আমাৰ বিভিন্ন কাৰ্যসূচী আছিলে যেনেদৰে চিত্ৰাংকন প্ৰতিযোগিতা আছে কবিতা আবৃত্তি প্ৰতিযোগিতা আছে তাৰপিছত কুইজ কম্পিটিশ্যন আছে ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা আছে আৰু লগতে বিভিন্ন আমি যোৱাকালি আমি আমাৰ অসমৰ এগৰাকী জনপ্ৰিয় শিল্পী দীপান্দিয়া ডেকাকো ইনভাইট কৰি আনিছিলোঁ আমাৰ ৰামানুজন পাব্লিক স্কুলৰ যিটো ইনগ্ৰেশ্যন আছিলে এই উপলক্ষে আৰু আমাৰ সমষ্টি আমাৰ বিধায়ক ডাঙৰীয়া দিগন্ত কলিতাপ তেখেতেও আহিছিলে আৰু আজি আমাৰ এক্সিবিশ্যন চলি আছে এতিয়া আৰু এক্সিবিশ্যনৰ এতিয়া আৰম্ভণি হৈছে বহুত আবেলিৰ পৰা হৈছে এতিয়া জাজমেণ্ট চলিয়ে আছে প্ৰগ্ৰেম চলি আছে মোটামুটি বাহিৰত আছিলে বৃহত্তৰ অঞ্চলটোত আমাৰ সাধাৰণতে গ্ৰন্থৰ যিটো অধ্যয়নৰ যিটো মানসিকতা এইটো গঢ় লৈ উঠিবৰ কাৰণে আমি এবাৰ ভাবিছিলোঁ যে এই অঞ্চলৰ কাৰণে আমি এখন শিশু গ্ৰন্থমেলা আমি আয়োজন কৰিম আৰু এই শিশু গ্ৰন্থমেলাৰ যোগেদিয়ে আমি পঢ়াৰ যদি মানসিকতা যাতে ডেভেলপ হয় সেইটো কাৰণে আমি চেষ্টা কৰিছোঁ প্ৰতিটো মুহূৰ্ততে এতিয়া দেখা পাইছোঁ ল'ৰা ছোৱালীবিলাকৰ মাজত কেৱল মোবাইলৰ আৰু লগতে বিভিন্ন বুলি ক'লে ভুলেই হ'ব কেৱল মোবাইল এডিকশ্যন এতিয়া বাঢ়ি গৈছে আৰু আমি সেইকাৰণে শিশু গ্ৰন্থমেলা আমি এইকাৰণে আয়োজন কৰিছোঁ আমাৰ উঠি অহা প্ৰজন্মই যাতে এটা নতুন যাতে কিবা এটা আমেজ পায় তেওঁলোকে কিতাপ পঢ়া এই যিটো গ্ৰন্থপুথি যিবিলাক আছে সাধাৰণতে ষ্টৰী বুক আছে বা কমিক্স বুক যিবিলাক আছে সেইবিলাকৰ যোগেদি ইয়াত বাহিৰেও আৰু যিবিলাক পুথি একাডেমিক ৰিলেটেড যিখিনি আপোনাৰ তেওঁলোকৰ ক্লাছ বুক যিখিনি আছে সেইখিনি মাজত ৰেফাৰেঞ্চ বুকবিলাক লৈ পেলাই পঢ়াৰ মানসিকতা যাতে ডেভেলপ হ'ব পাৰে বেছিকৈ উৎসাহিত হ'ব পাৰে সেইটো উদ্দেশ্য ৰাখি আমি শিশু গ্ৰন্থমেলাৰ লগতে আমি আয়োজন কৰিছিলোঁ যথেষ্টখিনি ভাল লাগিছে বিগত কিছু বছৰ ধৰি মই জনাত বাইহাটা চাৰিআলিত গ্ৰন্থমেলাৰ তেনেকৈ আয়োজন কৰা হোৱা নাছিল আজি হয়তো বহু বছৰৰ মূৰত আয়োজন কৰিছে আৰু এনে এটা প্ৰচেষ্টাই নিশ্চয় ভৱিষ্যত প্ৰজন্মক অনুপ্ৰাণিত কৰিব বিশেষকৈ ছাৰে যিটো কথা ক'লে যে মোবাইলৰ প্ৰতি ছাত্ৰ ছাত্ৰীৰ যিটো এডিকশ্যন সেই এডিকশ্যনটো যদি আমি কিছু পৰিমাণে নোহোৱা কৰিব পাৰোঁ আৰু গ্ৰন্থৰ প্ৰতি যদি ছাত্ৰ ছাত্ৰীসকলক আকৃষ্ট কৰিব পাৰোঁ তেনে এটা প্ৰচেষ্টা হাতত লোৱা হৈছে আৰু পেৰেলেলি গ্ৰন্থ উৎসৱৰ পেৰেলেলি কুইজ প্ৰতিযোগিতা চিত্ৰাংকন প্ৰতিযোগিতা ইত্যাদি আয়োজন কৰা হৈছে লগতে ৰামানুজন পাব্লিক স্কুল ইন্ট্ৰডিউচ কৰা হৈছে ৰাইজৰ দাবীত নিশ্চয় ৰামানুজন পাব্লিক স্কুলে ৰামানুজন একাডেমি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলে যিধৰণে আজি 2014 চনৰ পৰা যিধৰণে প্ৰদৰ্শন কৰি আহিছে তেনেকুৱা ধৰণৰ প্ৰদৰ্শন কৰিব বুলি আমি আশাবাদী 2014 চনত আৰম্ভ হোৱা ৰামানুজন একাডেমিয়ে 2025 বৰ্ষত ভৰি দিলেহি বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজেৰে ৰামানুজন একাডেমিয়ে ইতিমধ্যেই অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলত শৈক্ষিক দিশত এক সুদৃঢ় স্থান লাভ কৰিছে বুলি আমি ভাবোঁ মূলতঃ শিক্ষাগত দিশত গুৰুত্ব দি ৰামানুজন একাডেমিয়ে ভালেখিনি সমাজলৈ কিছু সামাজিক দায়বদ্ধতা থকা ল'ৰা ছোৱালীৰ লগতে বিভিন্ন কৰ্মক্ষেত্ৰত যেনে চিকিৎসা বিজ্ঞান অভিযান্ত্ৰিক প্ৰতিষ্ঠান আইজাৰ আদি নিচিনা অনুষ্ঠানত বিভিন্ন ছাত্ৰ ছাত্ৰী নামভৰ্তি কৰাৰ সুযোগ আগবঢ়ালে বা আগবঢ়াইছে ইতিমধ্যে 2014 চনত বিজ্ঞান শাখাৰে আৰম্ভ হোৱা ৰামানুজন একাডেমিয়ে পৰৱৰ্তী পৰ্যায়ত কলা শাখাও আৰম্ভ কৰে আৰু 2026 বৰ্ষৰ পৰা ক্লাছ 1ৰ পৰা 8 পৰ্যন্ত CBSE পাঠ্যক্ৰমৰ স্কুলৰ প্ৰাৰম্ভিক কাম কাজ সম্পন্ন কৰিছে আৰু ইতিমধ্যে নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে ক্লাছ 9ৰ পৰা দ্বাদশ শ্ৰেণী পৰ্যন্ত মানে ক্লাছ 12লৈ ইতিমধ্যে আমাৰ বিজ্ঞান শাখাৰ লগতে কলা শাখাত এই পাঠ্যক্ৰম আমি আগতে আৰম্ভ কৰিছোঁ বিশেষকৈ নতুন শিক্ষানীতিৰ লগত ৰজিতা খুৱাই ছিনিয়ৰ ছেকেণ্ডাৰী পৰ্যায়ত আমি এই 4টা ক্লাছ ইতিমধ্যে আৰম্ভ কৰিছোঁ এইবেলি অলপ ব্যতিক্ৰমী এটা অনুষ্ঠান যেনে গ্ৰন্থমেলা CBSE পাঠ্যক্ৰমৰ ক্লাছ 1ৰ পৰা ক্লাছ 8লৈকে যি স্কুলৰ কাম আৰম্ভ হৈছে 2026 চনত আৰম্ভ কৰিম বুলি
এই অনুষ্ঠানৰ যি আৰম্ভণি, এই আৰম্ভণিৰ দিনাখনে আমি গ্ৰন্থমেলাৰ শিশু গ্ৰন্থমেলা, বিশেষকৈ অসমত খুব এটা তেনেকুৱা শিশু গ্ৰন্থমেলা অনুষ্ঠিত কৰাৰ ইতিহাস তেনেকৈ নাই। তথাপি ৰামানুজন একাডেমীয়ে বাইহাটা চাৰিআলি অঞ্চলৰ বিভিন্ন শুভাকাংক্ষী, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰামৰ্শক্ৰমে এই শিশু গ্ৰন্থমেলা আৰম্ভ কৰিছে আৰু মই ভাবোঁ এই শিশু গ্ৰন্থমেলাই পিছলৈকে আৰু প্ৰসাৰ আৰু বিস্তৃতি লাভ কৰিব।